মৰ্নিং মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই এতিয়া শুই উঠি অকণমান ৰাস্তালৈ ওলাই আহিছোঁ খোজকাঢ়িম বুলি। শুই উঠি আহোঁতে ৰাজহাঁহকেইটাও মেলি দিছিলোঁ। ইহঁতি ৰাস্তাতে পানী পাই চৰি আছে। সদায় ৰাতিপুৱা ওলাই নাহোঁ, আজি ভাবিলোঁ আপোনালোককো দেখাওঁ ৰাতিপুৱাৰ পৰিৱেশটো। গৰমৰ দিনকেইটা ৰাতিপুৱা খোজকাঢ়িবলৈ ভাল। এতিয়া আমি বহি আছোঁ, ইয়াত মাছ ধৰিবলৈ আহিছে এইজনী আমাৰ সৰু। এতিয়া গা পা ধুই আহিলোঁ, এতিয়া ভাত বনামগৈ। ৰ'দটো ওলাইছে, চাই থাকিব ভিডিঅ'টো। আজি এফালে যাবলগীয়াও আছে। আজি যাম যোৰহাট, অলপ বজাৰ কৰিবলগীয়া আছে। আপোনালোকক দেখাই যাম, ভিডিঅ'টো চাই যাব। এতিয়া মই যোগাৰ কৰি আছোঁ ৰাতিপুৱা ভাত বনাবলৈ। এয়া লাইশাকখিনি চফা কৰি আছোঁ। লাইশাকখিনি চফা কৰি লওঁ। আজি বনাম লাইশাক আৰু গাহৰি মাংস। এয়া গাহৰি মাংস আনি থৈছে। মইনো আজি কেনেকৈ বনাইছোঁ গাহৰি মাংস আৰু লাইশাক চাওক আপোনালোকে। তেনেই সাধাৰণকৈ বনাইছোঁ। আদা ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ। দুটা মানুহৰ কাৰণে যে, সেইটো কাৰণে কমকৈ বনাইছোঁ মাংস। এনেকৈ আৰু আপোনালোকে যেনেদৰে বনায় তেনেকৈয়ে। এতিয়া মই লাইশাকখিনি দি দিছোঁ। এইটো ক'বলগীয়া একো নাই, তথাপিও আপোনালোকক দেখাই দিছোঁ আৰু। ইয়াত বনাম এতিয়া মই অকণমান মাংসৰ জোল। খুব খলি ধলি হোৱাৰ বাবে আপোনালোকক সকলোখিনি বনোৱা দেখাব নোৱাৰিলোঁ। এয়া গাহৰি আৰু লাইশাকৰ ভাজি। এয়া মই বনাইছিলোঁ যে জোল। এতিয়া পট খাই লওঁ। এতিয়া যাম আকৌ যোৰহাট, দোকানৰ অলপ বজাৰ কৰিবলৈ আছে। আপোনালোকক লগ পাই আছোঁ। ভাত খাই খলি ধলিকৈ ওলাই আহিছোঁ এতিয়া যাবলৈ যোৰহাট। কি বজাৰ কৰোঁ দেখাম আপোনালোকক যদি পাৰোঁ অকণমান। মানে হাই কৰি দিয়া। কোনফালে যোৱা? কোনফালে যাবা এতিয়া? এইফালে আমাৰ ৰাস্তাও যাব। ৰাস্তা হাই কৰি দিয়া।
তুমি উঠি আহা নহ'লে ইয়াৰ ওপৰত উঠি দিয়া বন আহিলে চলা বজাৰ কৰি উভতিলোঁ এতিয়া নবৌ আহিছিলে ভাত খাই অহা নাই মোৰ কামুৰিছে গৰম এয়া বস্তু পাছত দেখাই আছোঁ আপোনালোকক দোকানত এতিয়া আমি সোমাইছোঁ নিমন্ত্ৰণ হোটেলত ভাবিছোঁ ভাত খাই যাওঁ বুলি ৰাতিপুৱা খোৱাও সোনকাল হ'ল এতিয়া বাজিব হ'ল 3টাই বাজিব হ'ল আৰু এই ভাবিলোঁ ভাত খাই যাওঁ ক'লৈ এই আমাৰ ল'ৰা দুটা আগত বহিছে মুখ হাত ধুই লওঁগৈ যাওঁ আকৌ থাকক নে কি খাবা তোমালোকে মুখ ধুই আহিলা তুমি ধুলা নি মোক নমালেই নমাইছো আৰু ৰ'বলে নাই এইফালে আমাৰ অকলে বহি খাই বহুত গৰমো পৰিছে খৰখেদাকৈ ভাতকে এতিয়া খাওঁ আৰু ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ খাইছানে ভাত দুটামান লৈ লোৱা ল'ৰাটো খাই আছানে দবা খাম বেছি
হৈ যাব ধুনু দালি লাগিব নি দালি এয়া লাগিব নি ৰবা দিব ৰবা এয়া দালি লাগিব নি এতিয়া পালোহি দোকান বহুত গৰম উঠিছে দিনটো অলপ কষ্ট হ'ল সেইবাবে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তথাপিও দীঘলীয়া হ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই